নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ প্ৰথমটো মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু সকলোকে মাঘ বিহুৰ বহুতো শুভকামনা জ্ঞাপন কৰিছোঁ। এয়া বিহুৰ প্ৰসাদৰ বাবে দেউতাই নাৰিকল ৰুকি আছে। মই খোৱা পা উঠি গা পা ধুই কৰি অলপ ৰ'দতে বহিলোঁ। বৰ বিশেষ গাটো ভাল নহয়। তাৰপাছত এয়া মায়ে জলপান ৰেডি কৰিলে আৰু এয়া সেৱা কৰি ল'লে দেউতাক আৰু ময়ো সেৱা এটা কৰি ল'লোঁ। তাৰপাছত দেউতাই মই ওলালোঁ মামাহঁতৰ ঘৰলৈ বুলি। মামাহঁতৰ ঘৰলৈ প্ৰত্যেকবাৰ বিহুতে যোৱা হয়। টিকলুকেইটাৰ উৎপাত চাওক, এয়া মোৰ বা দেই। আৰু এয়া টিকলু উৎপাত কৰি আছে, তাক বুলি স্কুটিৰ চাবিটো লাগে, সি গাড়ী লকটো খুলিবগৈ গৈ। এয়া তেহেঁতৰ টিকলু মাছ আৰু ইমান মৰম লগা চৰাই। তাৰপিছত মই ঘৰলৈ আহিলোঁ। আহি পেলাই এয়া বাবু দাদা আৰু এয়া জেঠাই আৰু এয়া জেঠু আছিল আমাৰ ঘৰলৈ। আৰু মই মাৰ 20 বছৰ পুৰণি পাটৰ কাপোৰযোৰ উলিয়াই ল'লোঁ। লৈ পেলাই এয়া বৰ্তাৰ ছোৱালীজনীৰ সৈতে ৰীল বনাবলৈ বুলি আহিলোঁ সৰিয়হৰ মাজত। দেখিছেনে ইমান ফটো আমি আৰু ৰীল এটা বনাই একদম চিধা ঘৰ আহি গ'লোঁ। ৰাতিলৈ মায়ে মাংস বনালে। আমাৰ খানা ৰেডি, বাই।